নমস্কাৰ জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টো ৰাতিপুৱা চাহ খাব পৰাই আৰম্ভ কৰিছোঁ। এয়া ডিগবৈৰ পৰা অনা মিঠাই শৰ্মা চুইটছৰ ভাইটি যিহেতু ডিগবৈত থাকে সেইবাবে ডিগবৈৰ পৰা মিঠাই লৈ আহিছিলে, তাই চাহ খাই ল'লোঁ। সেইফালে বেটাক চুলি কাটি আছে, তাৰ চুলিখিনি বহুত বেছি দীঘল হৈ গৈছিল। দেউতাক আহিলে কাটিম বুলিয়ে আছিলোঁ, নহ'লে অকলে কাটিবলৈ বহুত দিগদাৰ হয়। তাৰ আকৌ কিবা বহুত বেছি কান্দিছিলে, সেইকাৰণে দেউতাক অহালৈ ৰৈ থাকোঁ আৰু চুলিখিনি কাটিবলৈ। তাৰপিছত এইফালে চুলি কাটি আছে। এইবাৰ পিছে আমনি কৰা নাই দেই চুলি কটোৱাত। দেউতাকৰ লগৰ এজনে ভিডিঅ' কল কৰি আছে, তাকে চাই চুলি কাটি আছে আৰু। তাৰপিছতে বেটাক গা পা ধুৱাই আজৰি কৰি এতিয়া ওপৰৰ পৰা বোলো কাপোৰকেইটা লৈ যাওঁ। এইফালে মেলি থৈছিলোঁ, শুকালে আৰু। এতিয়া আবেলি 4টামানেই বাজিলে। এতিয়া কাপোৰখিনি লৈ আহিলোঁ ভিতৰলৈ, তাৰপিছতে ওলালোঁ টাউনলৈ বুলি। প্ৰথমে আহিলোঁ এইফালে মাংস ল'বলৈ বুলি, হাঁহ মাংস অলপ লৈ ল'লোঁ। বহুত দিন হাঁহ মাংস খোৱা নাই বোলো, হাঁহ মাংস অকণমান লৈ ল'লোঁ। এইফালে আহিলোঁ চব্জি বজাৰ কৰিবলৈ বুলি। এখনেই হৈছে আমাৰ নাজিৰা ডেইলি বজাৰ। বজাৰৰ পৰা ওলাই আহিয়ে দেখিছোঁ ককা আৰু আইতা হাতত ধৰি খোজকাঢ়ি গৈ আছিল, তাকে মই ভিডিঅ' অকণমান কৰি থ'লোঁ। তাৰপিছতে আহিলোঁ এইফালে ফুচকা খাবলৈ বুলি, ফুচকাও খাই ল'লোঁ। ফুচকা খাই বাৰু কোনে কোনে ভাল পায় জনাবচোন। যোৱাকালি টাউনৰ পৰা অহাৰ পিছত আকৌ ভিডিঅ' কৰা নহ'ল, আকৌ আজি ওলালোঁ। যিহেতু মই ডেইলি ব্লগ দিয়া নহয়, সেইবাবে তেনেকৈ ভিডিঅ' বনোৱাও নহয়। ক'ৰবাত ওলাই মেলি গ'লে ভিডিঅ' কৰা হয়। এইটো আমাৰ ৰাস্তা, মাটি গাড়ীবোৰ মানে ইমানেই বেছি যায়, সেইবাবে ধূলিও বহুত হয়। তাৰপিছত আজি টাউনলৈ আকৌ বেলেগ এটা ৰাস্তাইদি আহিলোঁ দেই। এইখন দিখৌ নদী মথাউৰি কাষে ৰাস্তাটোৱেদি আহিছোঁ। ইফালেও যাব পাৰি টাউনলৈ। ইফালে এতিয়া নাজিৰা হাই ছেকেণ্ডেৰীটো ৰাস্তা, আমি এইফালেদি গৈ আছোঁ আৰু এতিয়া টাউন পামগৈ। টাউনলৈ মানে বিশেষ কাম এটাতহে আহিছোঁ। বেটা আধাৰ কাৰ্ড বনাবলৈ আছিলে, সেইবাবে আধাৰ কাৰ্ডটো বনাবলৈ বুলি আহিছোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে কাৰ্ডটো বনাব লাগে, সময় সুবিধা নিমিলে, সেইবাবে আজি বোলো যাওঁ। তাৰপিছতে এয়া জেৰক্সৰ দোকানলৈ আহিলোঁ, তাতে ডকুমেণ্টছকেইটা জেৰক্স কপি কৰি ল'লোঁ। তাৰপিছতে এইফালে ডাকঘৰলৈ আহিলোঁ, ইয়াতো আধাৰ কাৰ্ডৰ কাম নাই হোৱা বুলি ক'লে। ডাকঘৰৰ পৰা আহি একেবাৰে আহি পালোঁহি চকীমুখ। ইয়াতে আধাৰ কাৰ্ডৰ কাম হৈ আছে বুলি ক'লে, সেইবাবে ইয়ালৈ আহিলোঁ। আমাৰ ঘৰৰ ওচৰৰ দাই এজনে যিহেতু ইয়াতে আধাৰ কাৰ্ডৰ কাম কৰি আছে, সেইবাবে ইয়ালৈ মাতিলে, ইয়ালৈ বুলি আহিলোঁ। বেটাৰ ফটো একপি আৰু বাৰ্থ চাৰ্টিফিকেট তেনেকৈ ল'লে, দেউতাকৰ চাইন লৈছে আৰু তেনেকেই দেউতাকে কৰি আছে। এইফালে আমি অকণমান ফিল্ডখনলৈ ওলাই আহিলোঁ। অৱশেষত কামটো হ'ল যেনিবা। তাৰপিছতে আকৌ আহিলোঁ পাৰ্লাৰলৈ বুলি। মোৰ চুলিখিনি যিহেতু বহুত বেছি বেয়া হৈ গৈছে, সৰিছে আৰু তলতো একেবাৰে চিৰচিৰীয়া হৈ গৈছে, সেইবাবে ভাবিলোঁ চুলিখিনি অকণমান কাটি দিওঁ বুলি। সেইকাৰণে এতিয়া পাৰ্লাৰলৈ আহিলোঁ। এতিয়া পাৰ্লাৰ আহি পালোঁহি। মই চুলি কেতিয়াও ইমান চুটিকৈ কাটি পোৱা নাছিলোঁ আজিলৈকে, যিহেতু চুলিখিনি বহুত বেছি বেয়া হৈ গৈছিলে। হ'লেও ইমান চুটি কৰিবলৈও পোৱা নাছিলোঁ, কিন্তু কাটি দিলে আৰু উপায়তো নাই। কাটি দিয়াৰ পিছত কিন্তু মই এতিয়ালৈকে মনটো মানে সান্তনা দিবই পৰা নাই যে মই চুলিখিনি কাটিলোঁ, যে মই বুজাব পৰা নাই, মোৰ মনটো ইমানেই বেছি বেয়া লাগি আছে। বাৰু যি কি নহওক, চুলি এনেও দীঘল হ'বই। এয়া চাওকচোন বাৰু মোৰ এতিয়া চুলিখিনি কেনেকুৱা লাগিছে। ময়ো দীঘল চুলি বহুত বেছি ভাল পাওঁ আৰু ৰাখিবলৈ বিচাৰোঁ, কিন্তু চুলিবোৰ যে ভাল নোহোৱা হৈ গৈছে। সেইবাবে আগতে মানে বহুত বেছি ডাঠ আছিলে আৰু চুলিখিনি, এতিয়া কি হ'ল নাজানো আৰু বহুত বেছি চুলি সৰিছে আৰু একেবাৰে ৰাফ হৈ গৈছে চুলিবোৰ, সেইকাৰণে কাটি দিলোঁ। তাৰপিছতে এইফালে বেটাই টাউনৰ পৰা চিলা লৈ আহিছিলে, চিলা উৰুৱাই আছে। এইফালে দেখিছে নহয়, চিলা উৰুৱা দেখি আমাৰো মন গৈছে। আগতে আমি এনেকৈ চিলা বনাই নিজে বনাই এনেকৈ উৰুৱাইছিলোঁ ফাগুণ মাহত, সেইকাৰণে বেটাহঁতকো আনি দিলোঁ আৰু। এয়া সন্ধিয়া চাহকাপ খাবলৈ বুলি লৈছোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে, তেন্তে আজিলৈ আহিছোঁ।